কলিয়া দাবরে কান্দে হুরে হুরাই কান্দে হুরে হুরাই কান্দে হুরে হুরাই হালুয়ারে মুখলৈ চাই সৰুৰে পৰা গৰু চৰাই চৰাই গৰু চৰাই চৰাই গৰু চৰাই চৰাই বয়সনো মোৰ ভটিয়াই যায় বয়সনো মোৰ ভটিয়াই যায় মাটিৰ চাকিৰ খলিতা দুহাততে লৈ ললিতাই নামঘৰতে দিছিলি গৈ চাকিতি নৰিয়াতে পৰিছিলো যেতিয়া বেজি আৰু বতিয়া নিজেনো লৈ ললিতাই গাতেনো চিলাই দিছিলি কামিস্তি জেলেপ দুটি ফাটিছিলে যেতিয়া ডাঙৰনো হৈ আহিলি মৰমনো পাহৰিলি বিহুৰ তলিত দেখা পায়ো ললিতা এবাৰো নাহাঁহিলি এবাৰো নাহাঁহিলি তই বঢ়িয়া এয়াই হৈছে উদ্ধৱ চালৈ আমাৰ ৰঙিয়া মহকুমাৰ দুবক গাঁৱৰ উদ্ধৱ চালৈ উদ্ধৱে বৰ্তমান ডিগ্ৰী কমপ্লিট কৰিলে আৰু কেনেকৈ কি কৰিলে গোটেইখিনি মই কথা সুধিম তাৰ মুখেৰে ক'বহি আৰু আপোনালোকে শুনি লওকচোন এনেকুৱা এজন প্ৰতিভাধৰ ল'ৰা নিজে কষ্ট কৰি পঢ়ি আছে নিজে কি কি কাম কৰি আছে তাৰ বহুত প্ৰতিভা আমি আপোনালোকক দেখাম সেইখিনি আপোনালোকে তাৰ মুখেৰে শুনক মই এতিয়া সুধিম উদ্ধৱ তুমি কেতিয়াৰ পৰা গোৱা গানটো সৰুৰ পৰাই গাওঁ আচলতে কোনো আনুষ্ঠানিক শিক্ষা লোৱা নাই শুনি শুনি মানে তুমি এনে ধৰা ৰেডিঅ'ত শুনিলা ৰেডিঅ' তেতিয়া যেতিয়াৰ পৰা মানে গান জানো কোনো আমাৰ ঘৰত ৰেডিঅ' নাই মোবাইল ফোনো নাই কোনো ডেক নাই টিভি নাই এনে শুনি শুনি হয় তো আপোনালোকে গম পালে সি ৰেডিঅ' শুনি কেৱল শুনি শুনিয়েই গোটেইখিনি আহৰণ কৰিছে আৰু চেষ্টা কৰিও আছে গতিকে সেইকাৰণে মই আজি এই ভিডিঅ'টোত মানে পৰিচয় মানে আৰম্ভ কৰিছোঁ মই কিছুমান এনেকুৱা মানুহ আমাৰ মাজত থাকে কিছুমান এনেকুৱা প্ৰতিভা আমাৰ মাজত থাকে যিখিনি আমি সচৰাচৰ তৎক্ষণাত চকুত নপৰে সেইকাৰণে মই চেষ্টা কৰিছোঁ এনেকুৱা কিছুমান প্ৰতিভা আপোনালোকৰ মাজলৈ আনিবলৈ আৰু মই সুধি যাম এটা এটা কথা উদ্ধৱ তুমি কি ভাবা মানে তোমাৰ গানৰ ক্ষেত্ৰত তুমি আগবাঢ়ি যাবলৈ তুমি আৰু কি কি কৰিব লাগিব মানে ধৰা আনুষ্ঠানিক তুমিতো অকণমান হ'লেও তাৰ সুৰ তাল লয় মোৰ ইমান আইডিয়া নাই গানৰ ওপৰত তো তুমিতো সেইখিনি জানিব লাগিব মিউজিকৰ লগত তাল ধৰিব লাগিব বা এনেকুৱা কিছুমান কথা আছে তুমি কিবা ভাবিছা নেকি তেনেকৈ যে মানে ক'ৰবাত গৈ পেলাই মই শিকিম এইটো সৰুৰ পৰা এটা ইচ্ছা আছিল কিন্তু পৰিস্থিতিয়ে মোক মানে নিদিলে হয়তো হয় তেনেকৈ আৰু এইখিনি পালোঁ নিশ্চয় নিদিলে বুলি কেতিয়াও ভাবি নল'বা জীৱনটো মানুহৰ কেতিয়াও এনেকুৱা নহয় যে তুমি আজি কৰি আছা কাইলৈ মোৰ নহ'লে কেতিয়াবা মানুহ 50 বছৰ বয়সতো কিছুমান প্ৰতিভা আকৌ বিকাশ কৰিবলৈ জেগা পায় প্লেটফৰ্ম পায় এনেকুৱা কোনো বয়স নাথাকে কিন্তু চেষ্টা কৰি যোৱা আৰু এতিয়া মই জানিব বিচাৰিম তোমালোকৰ ঘৰত মানুহ এতিয়া কোন কোন আছে মা আছে দেউতা আছে দেউতা আৰু মই বাইদেউ বিয়া হ'ল এতিয়া তোমালোকৰ ঘৰখন কেনেকৈ মানে চলি আছে মই ক্লাছ 10 মানৰ পৰা আজিলৈকে মানে টিউচন কৰোঁ আচ্ছা টিউচন কৰি মোৰ পঢ়া সাজটো মই নিজে ওলাওঁ তাৰোপৰি আমাৰ মায়ে হাঁহ এইবিলাক পোহে কুকুৰা পোহে হাঁহৰ কণী এইটো ভাল কথা এইটো কৰিব লাগে আমাৰ গোটেই গাঁৱৰ মানুহ যিখিনি কৃষিজীৱী মানুহ আমি আৰু পশুধন এইটো বহুত ডাঙৰ কথা এইখিনি কৰিব লাগে হাঁহ কুকুৰা এইখিনি ঘৰত স্বাৱলম্বিতাৰ এটা পথ প্ৰদৰ্শক হয় উদ্ধৱ তুমি কিছুমান কাগজৰ বৰ ধুনীয়া ধুনীয়া বস্তু বনোৱা এতিয়া মোক দেখাবা নেকি তুমি হয় নিশ্চয় দেখাম বাৰু ঠিক আছে তুমি লৈ আহাচোন তো গতিকে আপোনালোকে চাই থাকক উদ্ধৱে দেখাব সি আৰু কিছুমান সৰু সৰু বস্তু বনাইছে আমি সেইবোৰ দেখাম আৰু তাৰ প্ৰতিভা আপোনালোকে যেহেতু গম পাইছে ইমান সুন্দৰ গাইছে সি আৰু গান গাব সি মই কম আপোনালোকক শুনাম গতিকে আপোনালোকে চাই থাককচোন work.
দেখিছে এইটো ধুনীয়া এনেকৈ সজোৱা বস্তু কিছুমান উদ্যোগে কাগজেৰে বনাইছে এইটো আপুনি চুই নাচালে গম নাপায় এইটো কাগজ বুলি একদম ধুনীয়াকৈ ডিজাইন কৰিছে এইবিলাক তাৰপিছত এইটো ফটো ফ্ৰেম ন এইটো ফটো ফ্ৰেম ইয়াৰ মাজত ফটো লগাব পাৰে আপোনালোকে ফটো লগাই পেলাই তাৰপিছত এইটো বনাইছে এইটো উদ্যোগ এইটো বাঁহী চিফুং বুলি কয় ন চিফুং বুলি কয় এইটো বাঁহী বনাইছে এইবিলাক আৰু চবতকৈ মোৰ ভাল লাগিছে ঘড়ীটো এই ঘড়ীটো আপোনালোকক যদি এনেকুৱা ঘড়ী প্ৰয়োজন হয় ডিজাইন কৰি দিব লাগে কমেণ্ট ছেকশ্যনত আপোনালোকে দি দিব লিখি দিব মই ডেছক্ৰিপশ্যনত উদ্ধৱৰ নাম্বাৰটো দি দিম উদ্ধৱক আপোনালোকে ডাইৰেক্ট কণ্টেক্ট কৰি ল'ব পাৰে এনেকুৱা ধুনীয়াকৈ ঘড়ী বনাই দিব পাৰিব এইটো চাই লওক ধুনীয়াকৈ এইটো আচ্ছা এতিয়া উদ্ধৱ তোমাৰ এই কাগজৰ বস্তু যিখিনি বনাইছা এইবিলাকত তোমাৰ খৰচ কেনেকুৱা খৰচ বিশেষ একো নহয় মানে কাগজখিনি আৰু কাগজখিনি সময়খিনি আৰু সময়ৰ মূল্যটো নিশ্চয় সময়ৰ মূল্যটো দিবই লাগিব আৰু সেইখিনি হ'লে এটা যিকোনো আৰ্ট এটাৰ মানে আমি মূল্যটো তেতিয়া পোৱা যায় উদ্ধৱ আমাৰ গানতে হওক এনেকুৱা আৰ্টতে হওক তাৰ খুব নিচা আছে গতিকে আপোনালোকক আজি এইটো মই চেষ্টা কৰিছোঁ এই উদ্যোগৰ জৰিয়তে এনেকৈ মই আৰু আপোনাৰ ওচৰতো যদি তেনেকুৱা কোনোবা আছে প্ৰতিভাৱান ল'ৰা বা তেনেকুৱা কোনোবা তো মই চেষ্টা কৰিম তেওঁলোককো দেখুৱাবৰ কাৰণে আৰু আজি উদ্ধৱলত আৰু পিছত কথা পাতিম উদ্ধৱলত মই আৰু পিছত ভিডিঅ' বনাম উদ্ধৱে সুন্দৰ বিহু নৃত্য কৰে এইটো হয়নে সেইটো সি আজি নাচিব ইচ্ছা কৰিছিলে কিন্তু আমাৰ এতিয়া ধৰক নাচিবলৈ হ'লে অলপ সময়টো আমাৰ অলপ কম হৈ আছে আমি পিছত দেখাম উদ্ধৱ মই একেলগত কাম কৰিম কিছুমান তো গতিকে উদ্ধৱ এতিয়া শেষত আৰু এটা গান শুনিম এটা জিকিৰে গাম আৰু জিকিৰ ঠিক আছে আমি এটা জিকিৰ শুনিম এতিয়া উদ্ধৱৰ মুখে প্ৰেমৰে পূজাৰী আল্লামি ভিখাৰী দিয়া আল্লাহ তোমাৰে জ্ঞান ও দিয়া আল্লাহ তোমাৰে জ্ঞান ও তোমাৰে জ্ঞান লৈ সংসাৰ আমি গঢ়ো গৈ দিয়া আল্লাহ তোমাৰে জ্ঞান হাই হাই দিয়া আল্লাহ তোমাৰে জ্ঞান মা নাই মাউৰা বাবা হ'ল অন্ধ নাই আমাৰ দুখৰে সীমা ও নাই আমাৰ দুখৰে সীমা ও দুবেলা দুমুঠি খাওঁ খুজি মাগি থাকিব নাই জুপুৰি পজা হাই হাই নাই আমাৰ দুখৰে সীমা